নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ লগত কথা পাতিম যে প্ৰেগনেন্সি মহিলাই কিয় নাৰিকল খাব লাগে বা গৰ্ভ অৱস্থাত থকা মহিলাই নাৰিকল কিয় খাব লাগে। আহক বন্ধু বান্ধৱীসকল, নাৰিকল আমাৰ ভাৰতীয় হিন্দু ধৰ্মৰ সমাজ সংস্কৃতিত অতি পবিত্ৰ ফল। ইয়াৰ উপৰিও নাৰিকল অতি উত্তম আৰু পুষ্টিদায়ক ফল। নাৰিকলৰ পৰা নাৰিকলৰ লাৰু, নাৰিকলৰ পিঠা, নাৰিকলৰ তেল আদি কৰি বিভিন্ন ব্যঞ্জন বনোৱা হয়। নাৰিকলৰ প্ৰত্যেক অংশই উপকাৰী আৰু অৰ্থকাৰী। ইয়াৰ উপৰিও যিকোনো মাংগলিক কাৰ্যত নাৰিকলৰ ব্যৱহাৰে সকলো মনোকামনা পূৰ্ণ হয় বুলি আমাৰ হিন্দু সমাজত এক প্ৰচলিত বিশ্বাস আছে। বন্ধু বান্ধৱীসকল, প্ৰেগনেন্সি মহিলাই অৰ্থাৎ গৰ্ভৱতী মহিলাই নাৰিকল কিয় খাব লাগে আৰু কেনেকুৱা নাৰিকল খাব লাগে জানো আহক। পৰম্পৰা অনুসৰি গৰ্ভৱতী মহিলাই সপ্তাহত বা 15 দিনৰ মূৰত এবাৰ হ'লেও নাৰিকল খাব লাগে। নাৰিকল অৰ্থাৎ নাৰিকলটো পুৰঠ বা জোনা নাৰিকলহে খাব লাগে। নাৰিকলত কেলছিয়াম, মেগনেছিয়াম, ফাইবাৰ, পটাছিয়াম, খনিজ লৱণ, ভিটামিন আদি পোৱা যায়। ইয়াৰ উপৰিও এনেদৰে নাৰিকল খালে আহিবলগীয়া অৰ্থাৎ হ'বলগীয়া নৱজাত শিশুটি বা ভৱিষ্যতে হ'বলগীয়া সন্তানটি অতি বুদ্ধিয়ক, গুণী, জ্ঞানী আৰু সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হয় বুলি পৰম্পৰা অনুসৰি বিশ্বাস আছে। বন্ধু বান্ধৱীসকল, ইয়াৰ উপৰিও নাৰিকলত ঔষধি গুণো আছে। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে আপোনালোকে হোৱাটছআপ, ফেচবুক গ্ৰুপত শ্বেয়াৰ কৰিব। জয় আই অসম, ধন্যবাদ।